তো গাইজ নমস্কাৰ সকলোকে আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। এই ধনী মানুহবোৰে খোৱাৰ দৰে এটা হেল্ডি ব্ৰেকফাষ্টলৈ আপোনালোকক মোৰ ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। উৎসাহটো অকণমান বেলেগ হৈ আছে কাৰণ এইফালে গাখীৰ গৰম হৈ আছে। ৱাইড এংগেলত কেমেৰাৰ কোৱালিটি অলপমান ঘটি যায় যদিও মোৰ ভিডিঅ'ৰ কোৱালিটি সেই একেই। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ লৈ আমাৰ চেনেলটোৱে 600 ছাবস্ক্ৰাইবাৰ গেইন কৰিলে। এই 600ৰ পৰা যাই যে 1000 হ'ব সেইটো মোৰ দৃঢ় বিশ্বাস আছে। সোনকালে ঘৰলৈ গৈ দৃঢ় বিশ্বাসৰ টোপোলাটো লুকাই থৈ দিওঁ আৰু আইচক্ৰীমৰ টোপোলাটো খুলি দিওঁ। কিন্তু এই আইচক্ৰীম খায়ো এই গৰমৰ পৰা পৰিত্ৰাণ নোপোৱা হ'ল। সেইকাৰণে ভাবিলোঁ অকণমান ছিকিমৰ ফালে যাম বুলি। পিছে তাৰে আগতে মোৰ মাহীহঁতৰ ঘৰৰ পৰা আহোঁ। সেই ছিকিমত যোৱাটো কি হ'ব ভিডিঅ'টোৰ শেষত গম পাব। তো খোৱা লোৱা সকলো শেষ কৰি অকণমান বাহিৰতো বহিলোঁ। পিছে লাহেকৈ কেমেৰাটো ঘূৰাই দিওঁতে মন ভাইটিক দেখা পালোঁ। সেইদিনা মেট্ৰিক দিয়া পোৱালিটোৰ আজি দাড়িগোফ গজি গৈছে। নাজানিছোঁ আৰু কি খাই আছে। তো তাৰে পৰা ওলাই চিধাই গ'লোঁ জিমলৈ বুলি। এই টপিনে থাকে চাখাই পৰা ব্যক্তিজনে হ'ল আমাৰ নিখিল ভাইটি। এনেকুৱা ধৰণৰ হাঁহি ধেমালিৰ মাজেৰে জিমখন পাৰ হৈ আছে বাৰু। এই যোৰহাটলৈ গ'লেহে কি হ'ব সেইটো ভাবিব পৰা নাই। তো লগ পাম আপোনালোকক এটা অন্য ভিডিঅ'ত। তেতিয়ালৈকে এই 2টামান ছাবস্ক্ৰাইবাৰ আৰু বঢ়াই থৈ দিয়ক। ছিকিমত যোৱা মানে কিছুমান কাম আছে। তো যদি যোৱা হয় নিশ্চয় ভিডিঅ'কেইটা পাই থাকিব। তো ছাবস্ক্ৰাইব কৰি থওক।